আমার সম্মানীয় সভাপতি, আমার মদত উপস্থিত থকা আমার মহাবিদ্যালয়ের ভাইস প্রিন্সিপাল স্যার, লগতে বিভিন্ন বিভাগৰ ছাৰসকল আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰী, যেতে নাহি দিব হয় তবু যেতে হয়, চলে যেতে হয়। রবীন্দ্রনাথ ঠাকুরের এই কথাটা আজি বাৰুকে মনত পৰিছে। আমি আহিছিলোঁ, কিছুদিন অধ্যয়ন কৰিলোঁ আৰু যাব লাগিব। যাবতো লাগিবই, কিন্তু যাবলৈ দিবলৈ আমি নিবিচাৰোঁ, কিন্তু তথাপি যাব লাগিব। গতিকে এটা একটা বিদায়ী পর্ব আছে। আজি এই বিদায়খনত ছাত্ৰ ছাত্ৰীসকলে বিগত 3টা বছৰ তোমালোকে যি পৰিস্থিতি হওক ইয়াত অধ্যয়ন কৰিছে, আৰু এইখিনি সময়ত তোমালোকৰ বহু স্মৃতি ইয়াত লৈ যাব। কিছু স্মৃতি নিজে লৈ যাব লাগিব আৰু বহু স্মৃতি ইয়াত লৈ যাব। আৰু তোমালোকৰ প্ৰথম মহাবিদ্যালয়খনত ভৰি দিয়াৰ পৰা আজি যোৱালৈকে এই পিৰিয়ডখিনিত এইখন মহাবিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠা, প্ৰতিটো অফিচ, প্ৰতিটো চুকে কোণত তোমালোকৰ ভৈৰৰ খোজ পৰিছে, তোমালোকৰ স্পৰ্শ আছে। সেইখিনি হৈছে চিৰযুগমীয়া যিখিনি স্মৃতি আমাৰ হৈ যাব। আৰু এই স্মৃতি কিছু লৈ যাব আৰু কিছু লগত লৈ তোমালোকে আজি বিদায় ল'ব। কাৰণ আমি বিদায় সাধাৰণতে আমি যদিও কওঁ বিদায়, আচলতে এইটো চিৰ বিদায় নহয়, এইটো হৈছে খন্তেকীয়া বিদায়, আৰু এইটো আমি ল'বই লাগিব। আৰু আমি তোমালোকক এই বিদায় দিবও লাগিব। এটা কথা মনত ৰাখিবা, আমাৰ ছাৰসকল আছে, তেখেতসকলে নিশ্চয় ক'ব, মই অলপ দুটা কথাকে ক'ম যে মানুহৰ দুটা বস্তুৰ বেছি প্ৰয়োজন। এটা হৈছে জ্ঞান, এটা হৈছে জ্ঞান